নমস্কাৰ মই শিখা আৰু স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো কেইটামান বিউটি টিপছ। তেতিয়াহলে জানো হকচোন কি কিনো বিউটি টিপছ লৈ আহিছো আৰু মই ভাবো এই বিউটি টিপছ কিটা আপোনালোকৰ সকলোৰে কাৰণে লাভদায়ক হ'ব। ভিডিঅ'টো আপোনালোকৰ যদি হেল্পফুল হয় তেতিয়াহলে লাইক আৰু শেয়াৰ কৰিব, যিসকলে সাবস্ক্ৰাইব কৰা নাই তেখেতসকলে সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলো। এতিয়া বলকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। ফাৰ্ষ্টতে আপোনালোকে কি হয়, যাৰ যাৰ চুলি পকিছে তেখেতসকলৰ এই সমস্যাটো বেছি হয়। কৰবাত যাবলৈ হয়, ৰং কৰা নহয়, পকা চুলিখিনি দেখিবলৈও বেয়া লাগে। তেতিয়া আপোনালোকে এটা স্প্ৰে আছে যিটোৰ সহায়ত আপোনালোকে 1 ছেকেণ্ডৰ ভিতৰতে পকা চুলিৰ পৰা ক'লা চুলি কৰিব পাৰিব। লৰিয়েলৰ মেজিক ৰিটাচ, আৰু ইয়াতো দুটা অপচন আছে, ব্লেক আছে আৰু ব্ৰাউন কালাৰ আছে। আপোনালোকে ব্ৰাউন কালাৰো ল'ব পাৰে, ব্লেক কালাৰো ল'ব পাৰে। মোৰ ওচৰত ব্ৰাউন কালাৰটো আছে। চুলি কম আছে, মাজে মাজে পাতলা দেখায়, তেখেতসকলে যদি সেই খালীটো এই স্প্ৰেটোৰ সহায়ত আপোনালোকে পুৰা কৰিব পাৰিব। লগতে আপোনালোকে যদি কপালখন অলপ ডাঙৰ হয় তেখেতসকলেও এই স্প্ৰেটো কৰি অলপ কভাৰ কৰি আপোনালোকে কপালখন সৰু দেখাব পাৰিব। ইয়াৰ তিনিটা বেনিফিট, তো সেইকাৰণে আপোনালোকে মই ভাবো আপোনালোকৰ ওচৰত এই হেয়াৰ স্প্ৰেটো থকাটো খুবেই প্ৰয়োজনীয়। ছেকেণ্ড টিপটো হৈছে, যদি পাৰ্লাৰলৈ যাবলৈ আপোনালোকৰ সময় নহয়, লোৱাৰ লিপছ বা আপাৰ লিপছ বা ফৰহেড বা ফেচিয়েল হেয়াৰ থাকে, তেতিয়াহ'লে আপোনালোকে ইয়াৰ সহায়ত আপোনালোকে হেয়াৰবিলাক আপোনালোকে চাফা কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে এডাল থ্ৰেডৰ সহায়ত যেনেদৰে দেখাইছে এনেদৰে পকাই আপোনালোকে হেয়াৰবিলাক উঠাই ল'ব পাৰিব। আইব্ৰত আপোনালোকে টাচ নকৰিব, কাৰণ আইব্ৰটো অলপ বেছি লুজ হয় আৰু আপোনালোকে টানি নধৰিলে আপোনালোকৰ ছিঙি যোৱাৰ সম্ভাৱনা থাকে। তো সেইকাৰণে আপোনালোকে আইব্ৰত আপোনালোকে টাচ নকৰিব। বাকী ফেচিয়েল হেয়াৰ বা এইবিলাক টাইট কৰি আপোনালোকে হেয়াৰবিলাক উঠাব পাৰিব। মাস্কাৰা লগাবলৈ আমাৰ খুবেই প্ৰব্লেম হয় লোৱাৰ লেছত। তো মাস্কাৰা কেনেকে লগাব, আৰু আপাৰ লেছতো লগাব পাৰে আৰু লোৱাৰ লেছতো আপোনালোকে এনেদৰে আপোনালোকে মাস্কাৰা লগাব পাৰে। আপোনালোকৰ কাৰণে ইজিও হ'ব, সোনকালে লাগিও যাব, আৰু লগতে আপোনালোকৰ এটা ভাল ৰিজাল্ট পাব মাস্কাৰা লগাবলৈ। মাস্কাৰা ডালত টুইজাৰ লাগিব, টুইজাৰডালে মাস্কাৰা অলপ লগাই আপোনালোকে ভালদৰে লোৱাৰ লেছত টিপি আপোনালোকে লগাই দিব। তেতিয়া চাব একদম ধুনীয়া এটা ৰিজাল্ট আহিলে, আৰু কুইক ৰিজাল্ট পালে আপোনালোকে। আৰু যিসকলে মাস্কাৰা লগা অভ্যাস নাই তেখেতসকলে খুবেই ভাল পাব এই টিপছটো। তাৰ গৰম দিন অহাৰ লগে লগে কাজল খুব বৈ যায়, তো কাজল বৈ নাযাবৰ কাৰণে আপোনালোকে কি কৰিব, যিকোনো এটা লুজ পাউডাৰ ল'ব। পাউডাৰ সহায়ত আপোনালোকে য'ত কাজল লৈছে ত'ত লাহে লাহেকৈ লগাই দিব। যিকোনো ব্ৰাছৰ সহায়ত কাজল লোৱাৰ তলত ধুনীয়াকৈ লগাই দিব। তেতিয়া চাব আপোনালোকৰ কাজল বিয়পি নাযায়। আৰু এটা টিপছ হৈছে, আপোনালোকে লিপষ্টিক লওঁ বা যিকোনো লিপষ্টিক লৈ আপোনাৰ মুখটো দেখিলে ফাটি গ'ল, আৰু তাৰ কাৰণে আপোনালোক অৰিফ্লেমৰ টেণ্ডাৰ কেয়াৰটো যদি ৰাতি লগাই থয় তেতিয়া আপোনালোকে ৰাতিপুৱা চাব মুখটো ফটা বন্ধ হৈ গৈছে আৰু বহুতে ছফ্ট হৈ গৈছে। তো সেইকাৰণে আপোনালোকে টেণ্ডাৰ কেয়াৰটো লগাব, ৰাতি লগাই ৰাখিব ওঠত। তেতিয়া আপোনালোকে ওঠটো ছফ্ট হৈ থাকিব, আৰু সদায় ইউজ কৰে তেতিয়া বহুতেই ভাল হয় ওঠৰ কাৰণে। তো এইকেইটা যি আছিল টিপছ কেইটা, যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলো। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছো।